Hello everyone, মই জামুল ইউটিউব জগতত আপোনালোকৰ আগত মোৰ প্ৰথমটো ভিডিঅ' লৈ আৰু এই ভিডিঅ'টোত মই আলোচনা কৰিম মাষ্টাৰবেশ্যনৰ ওপৰত। হয়, হস্তমৈথুনৰ ওপৰত। মাষ্টাৰবেশ্যন বুলি ক'লে আপোনালোকে সকলোৱে জানে, হয়তো চাগে গুগলত চাৰ্চ কৰিলে মাষ্টাৰবেশ্যন বুলি মাৰিলে এনেকুৱাকৈ আহিব যে মাষ্টাৰবেশ্যন ইজ দ্য sexual stimulation of one's own genitals for sexual arousal or other sexual pleasure. The stimulation may involve hands, fingers, sex toys such as vibrators or combination of these. অসমীয়াত ক'বলৈ গ'লে হস্তমৈথুন মানে হৈছে নিজৰ মনৰ কিছু সময়ৰ শান্তিৰ কাৰণে নিজৰ লিংগটো হাতেৰে মথুন কৰা কৰ্মটোকে হস্তমৈথুন বুলি কোৱা হয়। যি কৰ্মৰ ফলত আপোনাৰ দেহৰ সৌন্দৰ্য শক্তি কমি যায়। এই কৰ্মটো আপোনালোকক যদি 1 মিনিট 2 মিনিটৰ যদি শান্তি দিয়ে, কিন্তু এই কৰ্মটোৱে আপোনালোকৰ জীৱন ধ্বংস কৰিব পাৰে। হয়, ঠিকেই শুনিছে। আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব হস্তমৈথুনৰ বিপক্ষে কজ কি হ'ব পাৰে আপোনালোকৰ দেহত, আৰু আপোনালোকে ইউটিউবতো পাব বেলেগ চেনেলত হস্তমৈথুনৰ ফলত আপোনালোকৰ দেহৰ কি কজ হ'ব পাৰে। হস্তমৈথুন মোৰ বন্ধুবোৰে কোৱা শুনিছোঁ যে ৰাতি টোপনি নাহিলে হস্তমৈথুন কৰিলে টোপনি আহে। সেইটোতো হ'বই। হস্তমৈথুন কৰাৰ পিছত শৰীৰটো ভাগৰি পৰে আৰু ভাগৰি পৰিলে টোপনি আহে। তো বন্ধু, আপোনালোকে নিজেই গম পাইছে যে শৰীৰটো ভাগৰি পৰে, মানে হস্তমৈথুন শৰীৰটোৰ কাৰণে লোকচানদায়ক। মই আপোনালোকক বিজ্ঞানৰ ফালৰ পৰা হস্তমৈথুন কৰিলে কি অপকাৰ হয় কি উপকাৰ হয় আপোনালোকক এইটো ভিডিঅ'ত মই দাঙি নধৰোঁ। আপোনালোকে যদি বিচাৰে মোক কমেণ্টত জনাব, মই নেক্সট ভিডিঅ'ত আপোনালোকক হস্তমৈথুনৰ বিৱৰণ দিম। তো মই বন্ধু বান্ধৱীসকলৰ আগত এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে হস্তমৈথুন কৰিছা আপোনালোকে নাই কৰা বুলি ক'লে মই বিশ্বাস নকৰোঁ। আপোনালোকে এটা সময়ত কৰিছা। পৃথিৱীত এনেকুৱা খুব কম মানুহ আছে যিয়ে জীৱনত হস্তমৈথুন কৰা নাই, আৰু আপোনালোকেও কৰিছা, আৰু যদি কৰা নাই কৰিম বুলি ভাবিছে, কিন্তু আপোনালোকে নকৰিব। হস্তমৈথুন যিটো আপোনালোকৰ বয়সত হস্তমৈথুন কৰিব মন যায়, সেইটোৱে হৈছে আপোনালোকৰ জীৱনৰ টাৰ্ণিং পইণ্ট। যদি হস্তমৈথুন আপুনি যদি এবাৰ যদি আঁকোৱালি লয়, সেইটো আৰু বাদ দিব নোৱাৰে। আপোনালোকে ইচ্ছা ক'ব পাৰে যে মই বহুত ষ্ট্ৰং, মই ইচ্ছা কৰিলে বাদ দিব পাৰিম, কিন্তু সেইটো নহয়। আপোনালোকৰ যিটো মানসিক কিছু সময়ত শান্তি পায়, সেই শান্তিটোৱে আপোনালোকৰ শৰীৰটো বেলেগ এটা ৰূপত গঠন কৰে। হস্তমৈথুনটো কৰাৰ পিছত আপোনালোকৰ সেই শান্তিটোৱে আপোনালোকক 1 মিনিটৰ শান্তিয়ে আপোনালোকৰ জীৱনটো ধ্বংস কৰিব, অভিয়াছলি ধ্বংস কৰিব। তো দোস্তো, মই নেক্সট ভিডিঅ'ত মোৰ বন্ধু আছে, হস্তমৈথুনৰ ফলত কি অপকাৰ হৈছে সিহঁতৰ লগত মই আপোনালোকৰ আগত সিহঁতৰ কথাবোৰ দাঙি ধৰিবলৈ চেষ্টা কৰিম। হস্তমৈথুনৰ ফলত কি হয় ক'বলৈ চেষ্টা কৰিম। আৰু যদি হস্তমৈথুনৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে, আপোনালোকে মোৰ কমেণ্টত জনাওক। এইটো মোৰ ইউটিউবত ফাৰ্ষ্ট ভিডিঅ'। এইটো ভিডিঅ' আপোনালোকে লাইক কৰক আৰু বন্ধুসকলক বেছিকৈ শ্বেয়াৰ কৰক। বিশেষকৈ মোৰ বয়সৰ যিসকল বন্ধু আছে মোৰ, সেই বন্ধুসকলে এই চেনেলটোৰ লগত জড়িত থকাটো মই বেছি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। তো বন্ধুসকল, বেছি দেৰি নকৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। মোৰ নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে চাব লাগিব, নিশ্চয় চাব লাগিব। ছাবস্ক্ৰাইব কৰক, বেল আইকনটো দবাই দিয়ক, যাতে মোৰ ভিডিঅ'টো অহাৰ লগে লগে আপোনালোকৰ এটা ন'টিফিকেশ্যন আহে। ধন্যবাদ।